আজি মই ৰঙিয়াৰ পৰা তামোলপুৰৰ ভিতৰত যিকেইখন লক্ষ্মী পূজা হয় তাক দেখুৱাবলৈ চেষ্টা কৰিম। তে বলক আমি ফুৰি আহোঁ। দেখিলোঁ ৰঙিয়া তৰণীত এখন ফুটবল খেল চলি আছে। বলক এবাৰ সোমাই যাওঁ আৰু চাই যাওঁ। কোনে গ'ল খেলা? কেই গ'ল খাইছে? হা? 2 গোল। জোৰ কোৱা, কেই গ'ল খাইছে? 2 গোল। কোনে? নলবাৰী? দুটামান সৰু ল'ৰাক লগ পাই অলপ ধেমালি কৰিলোঁ। খেল গোটেই শেষ নকৰিলোঁ, আধাতে ওলাই গুচি আহিছোঁ। গধূলি হৈ আহিল আৰু মোৰ মেইন উদ্দেশ্য হৈছে আপোনালোকক লক্ষী পূজা দেখুওৱা। বলক আমি আগুৱাই যাওঁ। আমি ৰঙিয়া তৰণী এৰি আহিছোঁ। এইখিনিৰ নাম পথালিকুছি। ইয়াতো এখন লক্ষী পূজা চলি আছে। ইয়াত বৰ্তমান একো অনুষ্ঠান চলি থকা নাই। বলক আমি আৰু আগুৱাই যাম। ৰ'ব, আমি আহি পালোঁ বটিয়ামাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজা মহোৎসৱ। মই বটিয়ামাৰীৰ পূজা আগতে দেখা নাই। আমি গেটটোৰে সোমাই আহিছোঁ। গধূলি হৈছে আৰু মোৰ বাইকৰ হেডলাইটটো জ্বলাই লৈছোঁ। ইয়াৰ পৰা 4-5 কিলোমিটাৰ ভিতৰত সোমাই যাব লাগিব। এয়া চাওক, সম্পূৰ্ণ আন্ধাৰ। অৱশেষত আমি আহি পালোঁ বটিয়ামাৰী পূজাস্থল। মোৰ বাইকখন বাইক ষ্টেণ্ডত ৰাখি লৈছোঁ। এয়া পূজাৰ মুখ্য গেট। বলক আমি সোমাই যাওঁ। মনটো খুব ভাল লাগিছে এই পূজাৰ পৰিৱেশ দেখি। মই ভবাই নাছিলোঁ ইমান ডাঙৰ পূজা বুলি। আপোনালোকো আহিব লক্ষী পূজাৰ সময়ত, এবাৰ চাই যাবহি। ৰভাৰ তলত দেখিছোঁ বহু মানুহৰ ভিৰ। বলক চাওঁ কি বা চলি আছে তাত অনুষ্ঠান। এয়া দেখিবলৈ পাইছোঁ বড়ো সম্প্ৰদায়ৰ খুব ভাল লগা নৃত্য। কিছু সময় চাওঁ বাৰু ইয়াত। আজি অক্টোবৰৰ 26 তাৰিখ। ইয়াত আশীৰ্বাদ থিয়েটাৰ চলি আছে। আজিৰ নাটকখনৰ নাম হৈছে মানৱ অৰণ্যৰ জন্তু। থিয়েটাৰ চাব নোৱাৰিম কাৰণ আমাৰ হাতত সময় কম। আমি যাব লাগিব কালাকুছি, তাতো লক্ষ্মী পূজা চাম। থিয়েটাৰ এক ডাঙৰ অনুষ্ঠান আৰু মহান কলা। ইয়াক হয়তো অসমৰ বাহিৰত ক'তো বিচাৰি নাপাব। সেইবাবে আমি গৌৰৱ কৰিব লাগিব যে আমাৰ অসমতেই সৃষ্টি এই থিয়েটাৰৰ। থিয়েটাৰৰ কৰ্মচাৰী এজনে থিয়েটাৰ মজা হ'ব বুলি ক'লে। এয়া চাওক, ধুনীয়া ধুনীয়া মিঠাই সজাই থৈছে। খাব মন গৈছে, কিন্তু আমি ইয়াত মিঠাই নাখাওঁ। আমি কালাকুছিলৈ গৈ খাম, জিলাপি খাম, মিঠাই খাম। মানুহৰ মাজত চকু ফুৰাইছোঁ। আমি ইয়াৰ পৰা বিদায় ল'ব লাগিব। বটিয়ামাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা চাই বহুত ভাল লাগিল। কমেণ্টত জনাব আপোনালোকৰ কেনে লাগিল।
5 মিনিট হৈ গ'ল। এই ভিডিঅ'টো আৰু দীঘল নকৰোঁ, আপোনালোক বোৰ হৈ যাব। মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কালাকুছিৰ লক্ষ্মী পূজা। আজিলৈ মই মানৱে আপোনালোকৰ পৰা বিদায় লৈছোঁ। থেংক ইউ, শুভৰাত্ৰি।